गरेस्वरनि नावकाटायाव राज फोरबो सोलिगासिनो। हादरसानि दाब दाब जायगायाव थांनाय 15 नभेम्बरनिफ्राय गाजा गोमजायै जागायबाय राज फोरबो। बेबादिनो तामुलपुर जिल्ला सिंनि गरेस्वरनि नावकाटायाव 15 नभेम्बरनिफ्राय 21 नभेम्बरसिम 7 साननि हाबाफारिजों पुब बेफेलि मिरुआरि राज फोरबोआ गाजा गोमजायै सोलिगासिनो। बायदि बायदि हारिमुआरि हाबाफारि दिन्थिफुंनायजों रंजाखांनाय थासारि नुनो मोन्दों नावकाटानि राज फोरबोआव। गुबुन गुबुन बोसोरफोराव फालिबोनाय बादिनो देग्लाय 17थि राज फोरबोआव जोंगा मागायै साजायनाय जादों। मख'नो गोनांदि गरेस्वर नावकाटा ओनसोलनि रायजो राजाफोरजों लोगोसे गुबुन गुबुन जिल्लानि गोबां सुबुङा नावकाटानि राज फोरबोआव फैनाय बाथ्राखौ राज फोरबो फालिथाय आफादनि फारसेनिफ्राय मिथिहोयो। आरो बेजों लोगोसे उननि सानफोरावबो बायदि बायदि हारिमुआरि हाबाफारि दिन्थिनाय जागोन होनना मिथिहोबावो। কেন্দ্ৰীয় ৰাগ মহোৎসৱ এইবাৰ আমাৰ 17 বছৰ ভৰি দিলে। এই 17 বছৰত আমি এইবাৰ 17 সংখ্যক যেটো নেকি ৰাগ মহোৎসৱ এটা আমি এটা বেলেগ ধৰণে পাতিবলৈ বিচাৰিছিলোঁ আৰু সেই অনুযায়ী আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মানে দিনৰ ভাগত আমি দিহানাম প্ৰতিযোগিতা পাতিলোঁ আৰু এতিয়া সন্ধিয়া আমি নাগাৰা নামো হৈ গ'ল আৰু তাৰ পিছতে আমাৰ মানে আধুনিক নৃত্য প্ৰতিযোগিতা বৰ্তমানো চলি আছে। ঠিক তেনেধৰণে অহাকালিও আমাৰ মানে এইটো গীতৰ শৰাই হ'ব। ইতিমধ্যে আমি শিল্পী দুগৰাকীক আমন্ত্ৰণ কৰিছোঁ। তাৰ উপৰিও মানে বিভিন্ন জনগোষ্ঠীয় নৃত্য ইতিমধ্যে প্ৰতিদিনে থাকিব, নাগাৰা নামো থাকিব। গতিকে এনেকুৱা ধৰণৰ আমি 7 দিনীয়া হিচাপে এই ৰাগ মহোৎসৱটো পালন কৰিছোঁ। এই অঞ্চলটোত মানে যিহেতু পিছপৰা অঞ্চল আৰু বহু দূৰ বা নলবাৰী বা বৰপেটালৈকে মানে এই অঞ্চলৰ মানুহখিনিয়ে ৰাগ চাবলৈ হ'লে গাড়ী ৰিজাৰ্ভ কৰি বহু দূৰ যাবলগীয়া হয়। সেই অনুযায়ী আমি ইয়াত আজি 16 বছৰ আগতেই মানে এই ৰাগ মহোৎসৱ আৰম্ভ কৰি মানে এই অঞ্চলৰ ৰাইজে যাতে ওচৰতে মানে এখন ৰাসলীলাখন চাব পাৰে সেই তাৰ কাৰণে মানে প্ৰস্তুতি চলে। আজি 17 বছৰ ভৰি দিলে। গতিকে আমি যদিওবা এই ৰাগ মহোৎসৱত এটা বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হয়, কিন্তু এই ধনৰ প্ৰয়োজন হোৱাত কিছু আৰ্থিকভাৱে অলপমান মানে অসুবিধা যদিও বিভিন্ন জনগোষ্ঠীৰ লোকে আমাক মানে দান বৰঙণি দি কিছু সহায় কৰাত আজি এইখিনি কৰিব মানে সাহস গোটাইছোঁ। গতিকে ঠিক তেনেকৈ ভাবিছোঁ মানে অহা কেইদিনো ভালদৰে নিশ্চয় এই অনুষ্ঠানবিলাক চলি যাব। গতিকে আৰু এই অঞ্চলতে মানে প্ৰায় ওদালগুৰি ডিষ্ট্ৰিক্টত তামুলপুৰ জিলা বা কামৰূপ জিলাৰ পৰা ইয়াত মানে মানুহৰ সমাগম হয়। এটা বৃহৎ মানে মানুহৰ সমাগম ইয়াত পোৱা যায়। গতিকে যা নহওক মানে সকলো ৰাইজক আমি আশা কৰিছোঁ আহক আগন্তুক দিনত মানে নাওঘাট পুব বেফেলি কেন্দ্ৰীয় ৰাগ মহোৎসৱ এবাৰ হ'লেও আহি চাওক। আৰু ইয়াৰ লগত সংগতি ৰাখি মানে 18 তাৰিখৰ পৰা 21 তাৰিখলৈকে দুদিনকৈ মানে হেঙুল থিয়েটাৰ আৰু কোহিনুৰ থিয়েটাৰ হ'ব। গতিকে তেওঁলোকে নিশ্চয় ভাল প্ৰদৰ্শন কৰি যাব। গতিকে ইতিমধ্যে মানে তেওঁলোকৰ থিয়েটাৰৰ কাম কাজ ইতিমধ্যে যজা চলিছে। গতিকে সকলো ৰাইজকে আহ্বান কৰিছোঁ যাতে এই ৰাগখন চোৱাৰ লগতে থিয়েটাৰ দুখনো ভালদৰে উপভোগ কৰিব পাৰে আৰু